হেল্ল' এভৰিৱান। আজি পূজা চাবলৈ বুলি আমি তিনিজনী ওলাই আহিছোঁ। আজি অষ্টমী নৱমী, অৰ্থাৎ এইবাৰ অষ্টমী আৰু নৱমী তিথি একেদিনাই পৰিছে। কিন্তু এইবাৰ বতৰটো কি হ'ল নাজানো, আমাৰ পূজা চোৱা আশা চব পানীত পেলালে। আমি ওলাই যাওঁতে ইমান বৰষুণ দিয়া নাছিল, কিন্তু আধা ৰাস্তা পোৱাৰ পাছত যিহে বৰষুণ দিলে, বৰষুণ এৰাৰ নামেই নল'লে। এয়া আমাৰ লাচিত বজাৰৰ পূজা, কিন্তু অলপ দূৰ যোৱাৰ পাছত ঠাকুৰবাৰীৰ ফালে যাব বিচাৰিছিলোঁ। তেতিয়াই বৰষুণ দিলে আৰু আমি ৰ'ব লগাত পৰিলোঁ। কিন্তু যিমান হ'লেও বৰষুণ দিছে বুলিতো ৰৈ থাকিব নোৱাৰি। সেইকাৰণে আমি ভাবিলোঁ অলপ বৰষুণটো পাতল হওঁতেই আগবাঢ়ি যাওঁ। তেনেকৈ আগবাঢ়ি গৈ ঠাকুৰবাৰীত সোমালোগৈ। কিন্তু ঠাকুৰবাৰীত সোমোৱাৰ পাছতহে যিহে বৰষুণ দিলে, আমি দেৱী দৰ্শন কৰিবলৈ যাবই নোৱাৰিলোঁ, আহি ৰৈ থাকিব লগা হ'ল। বৰষুণ কমাৰ পাছত আমি অলপ ফটো তুলিবলৈ ল'লোঁ। কিন্তু পুনৰ বৰষুণ দিলে আৰু আমি আকৌ ঠাকুৰবাৰীতে ৰৈ থাকিব লগা হ'ল। আৰু তেনেকৈ আমি 2 ঘণ্টামান সময় ঠাকুৰবাৰীতে ৰৈ থাকোঁতেই গ'ল। তাৰ মাজতে এয়া চাওক, গোটেই পানী হৈ আমাৰ কাপোৰ চেণ্ডেল চব তিয়ালে। যিহেতু আমি ঠাকুৰবাৰীত ইমান সময় ৰৈ আছিলোঁ, সেয়েহে ভাবিলোঁ যে আমি আৰু বৰষুণ দিলেও ৰৈ নাথাকোঁ, নহ'লে আমাৰ একোৱেই চোৱা নহ'ব যি হ'লেও। কিন্তু ওলাই আহিও আমাৰ অৱস্থাটো একেই। এয়া চাওক, মানুহবোৰে ছাতি লৈ লৈ গৈছে, আমিও চুৰণিখনকে মূৰত লৈছোঁ উপায় নাপায়। ঠাকুৰবাৰীৰ পৰা আহি ৰূপহীয়ালি পাওঁতে পুনৰ বৰষুণ দিলে আৰু আকৌ ৰ'ব লগা হ'ল। কিন্তু এইবাৰ ৰোৱা ঠাইটো বেয়া নাপালোঁ বাৰু। এইবোৰ লাইটিং আৰু বাবলবোৰ চাই আমি বৰষুণৰ সময়কণ পাৰ কৰিলোঁ। বেয়া নালাগিল বাৰু ইয়াত থাকি। বৰষুণটো অলপ কমাৰ পাছত জেপিয়াৰৰ ফালে আমি আগবাঢ়ি গ'লোঁ, কিন্তু এইবাৰ বহুত বেছিকৈহে বৰষুণে পালে আমাক, আৰু উপায় নোহোৱাত আকৌ আমি ৰ'ব লগাত পৰিলোঁ। সেয়াই, আজি আমাৰ পূজা এনেকৈয়ে গ'ল। আমি ভালকৈ পূজা মণ্ডপসমূহত গৈ দেৱী দৰ্শন কৰিবলৈ নাপালোঁ। কাইলৈ যদি বতৰটো ভালে থাকে, তেতিয়া পূজা অলপ চাবলৈ পাম। আজিলৈ ইমানেই, বাই।